খবৰটো পাইছো, সেইকাৰণেতো লৰালৰিকৈ আহিছো। কোৱাচোন কি হ'ল? কোৱা মানে কথাটো গুৰুতৰ। মোৰ বিয়া পাতিও বিচাৰিছে। বিয়া পাতিব খুজিছে? কিন্তু কাৰ লগত? নবৌৰ ভায়েক নিপেন। সি মদাহীটোৰ লগত, লম্পটটোৰ লগত, আৰু তুমি বিয়া হবলৈ ৰাজি হলা? হলো। দেখি মুগা পিপিৰ বাবা চুইচাও লাগিছে। মোৰ কলিজা কাষলৈ আহাচোন, অকমান চুবলৈ মন গৈছে। তোৰ এনেকে গান গাব লাজ লগা নাই নে? লাজ? তই এই বেগটোলৈ ভিতৰলৈ যাচোন, ছাৰে বজাৰ কৰি দি পঠিয়াই। আও মোৰ ঘৰত তই মোকে অৰ্ডাৰ দিয়, কথা কিন্তু বেয়া হৈ যাব। তই বেয়া হলেও উপায় নাই, তই ভিতৰত যা আৰু মই মালতীৰ লগত কথা পাতিম। মই থাকোতে তই কোন? মই কোন শুনিবি? মই তাইৰ হ'ব লগা গিৰিয়েক। এইফালে জুলিৰ বিয়াখনো বাকী আছে। তাইতো MA পঢ়িম বুলি কৈছিল। অৱশ্যে ঘৰৰ ডাঙৰ হিচাপে মোৰ কিছুমান দায়িত্ব আছে দিয়াচোন। এইবিলাক দায়িত্ব মই পালন কৰিম, তাৰ বাবে মই প্ৰস্তুত। দেউতা, আপোনাৰ দিনতে ভাল আছিল। আগতে সদায় মাছ খাব পাইছিল, এতিয়াতো নেদেখাই হলো। দেউতা, এতিয়া বোলে দাদা আৰু মাছ খুৱাব নোৱাৰে। এইখন দিয়কচোন। আৰে এইখন তই কোনে নিয়? আগতে মই পঢ়ি লওঁ। নহয় দেউতা, এইখন বোলে প্ৰথমতে ঘৰখনত দাদাই পঢ়িব, তাৰ পাছত কোনে পঢ়ে পঢ়ি থাকিব। সঁচাকৈয়ে মই এটা বৰ বুৰ্বক মানুহ, বুজিছা? ল'ৰা ছোৱালীৰ সুখৰ কাৰণে গোটেই জীৱনটো মই উজাৰি দিলোঁ। চৰকাৰৰ ভালৰ কাৰণে যিমানখিনি পাৰোঁ মই কৰিলোঁ। অৱশেষত এই নিথৰুৱা মানুহটোকহে দুয়োটা পক্ষই অসহায় কৰি দিলোঁ। তুমি ৰিটায়াৰ হৈ 2 মাহতে মই বহুত শিকিছো। দাদা নবৌ খুজি কলেজৰ ফিজ দিব পৰা নাই, টিউচন এৰি দিছো। এতিয়া কলেজৰ কিতাপ বহি কিনিবলৈ, টিফিন খাবলৈ মই ক'ত টকা পাম? ইমান দিনে তই মোক কথাবোৰ কোৱা নাই কিয়? কোৱা মানে ঘৰখনত অশান্তি। দুলাল, মা? অলপ ৰবিচোন, কি মা? তোক কেইটামান কথা ক'ব লগা আছে। মই গৈ থাকো। নহয় ৰবা, তুমিও শুনা দৰকাৰ। ঠিক আছে, কোৱা। দেউতাৰে যে ৰিটায়াৰ কৰিলে, তই খবৰটো পাইছনে? হঠাৎ নহয় মা, পুৰা 60 বছৰত। অন্ততঃ দেউতাৰৰ চাকৰিটো সেইবোৰ কাম আচলতে মানুহে 6 মাহ 1 বছৰ আগৰ পৰাই কৰিব লাগে। দেউতাৰে এটা আশা কৰিছিল। বেয়া নাপাবা মা, এইবোৰ আশা আচলতে বুৰ্বক মানুহে কৰে। এক্সটেনশ্যন দিব। মন্ত্ৰীয়েও কৈছিল, ডাইৰেক্টৰেও কৈছিল, কিন্তু কামটো অৱশেষত নহ'ল। কোনোবা এজন মানুহ নহলেও পৃথিৱীত কোনো কাম পৰি নাথাকে মা। থাকে, আমাৰ ঘৰত থাকে। মানে দেউতাৰৰ চাকৰিটো নথকাৰ কাৰণে ঘৰৰ ছোৱালীয়ে টিউচনৰ ফিজ দিবলৈ নাপায়। ৰাতিপুৱা দেউতাৰে সুদা চাহ খাবলগীয়া হয়। এই সৰু সৰু কথাবোৰ মই চাই থাকিব নোৱাৰো মা। তই চাব নালাগে, চাব লাগে ৰুণীয়ে। দেউতাৰ চাকৰি থকালৈকে মই ঘৰখনৰ প্ৰতিটো কথাই লক্ষ্য কৰিছিলো। দেউতাৰে তহঁতক ৰিক্সাৰ ভাড়া, তেলৰ পইচালৈকে আদি কৰি সকলো দিয়া নাছিল নে? ইমান বেছি বেছি কৰিবলৈ দেউতাক কিহে পাইছিলে? সুবিধাবোৰ কোনে লৈছে? মা, কথাবোৰ কি ক'ব খুজিছা চিধা চিধিকৈ কোৱা। ঘৰখনৰ দায়িত্ব তই সম্পূৰ্ণকৈ ল। এতিয়া কি নোলোৱাকৈ আছো নেকি? অন্ততঃ দেউতাৰৰ পেঞ্চনটো নোহোৱালৈকে। তাৰপিছত দেউতাৰে যি কৰে কৰি থাকিব। দেউতাৰৰ চাকৰিটো থকা হলে তহঁতক একোৱে নকলোহেঁতেন। আজি সেইসোপা টকা ক'ৰ পৰা ওলাল? ৰিংকুত দিবলৈহে নাই। বিয়া ফটোকপৰ কলৈ গ'ল? তোৰ বিয়াত ক'ৰ পৰানো খৰচ কৰিছে লাখে লাখে টকাবোৰ? তেতিয়াতো দেউতাকে এইবিলাক খৰচ কৰিবলৈ মই মানা কৰিছিলো। তইনো কি বুজিবি দেউতাৰৰ মন। প্ৰথম পুত্ৰৰ বিয়াখন কাৰণো ধুমধামেৰে পাতিবলৈ মন নাযায়। মই দেউতাৰ দৰে ধোঁৱাখুলীয়া নহওঁ মা। মই ঘৰ চলালে হিচাপত চলিব। বুঢ়া কালত মই অন্ততঃ ৰিংকুৰ ওচৰত কেতিয়াও হাত নাপাতো। তোৰ ওচৰত হাত পাতিবলগীয়া নহ'লহেঁতেন যদিহে তোক MBA কৰাওঁতে 5-6 লাখ টকা খৰচ নহ'লহেঁতেন। বাপেকে পুতেকক পঢ়োৱাটো কৰ্তব্য। তেনেদৰে পুতেকে বাপেকক চোৱাটো কৰ্তব্যৰ ভিতৰতে পৰে। চোৱা মা, মই মোৰ কৰ্তব্য পালন কৰিম, কিন্তু প্ৰয়োজনীয় খৰচখিনিহে মই কৰিম। ঘৰখনৰ প্ৰয়োজনীয় খোৱাৰ খৰচ, লাইটৰ বিল,
পানীৰ বিল এইবিলাক মই দিম, কিন্তু কাৰোবাক পঢ়ুৱাৰ নামত মই 1 টকা খৰচ কৰিব নোৱাৰো। কাম কৰা ল'ৰাৰ দৰমহা, পেপাৰৰ বিল, এইবোৰ কথা কিন্তু মোক নকবা। একচুৱেলি কাৰোবাৰ বৰ্তমানৰ কাৰণে মই মোৰ ভৱিষ্যতটো অন্ধকাৰ কৰিব নোৱাৰো। কি হ'ল ওলালেই যে, কলৈ যায়? পেণ্ট এইটো, পুৰণা চাৰ্ট, ভৰিত চেণ্ডেল, অফিচলৈ যাওঁ। অফিচলৈ এনেদৰে? মইতো এতিয়া সেই আগৰ অফিচাৰটো নহয়। হেৰা, ৰিটায়াৰ কৰা বুঢ়া এটানো কিমান ধনৰ দৰকাৰ হে? সৰু চাকৰি এটা হ'লেই চলি যাম আৰু। পুৱা চাহৰ লগত নিয়মীয়া কেইটামান বিস্কুট, ছোৱালীজনীৰ কাৰণে টিউচনৰ ফিজ, আৰু কাম কৰা ল'ৰাটোৰ বাবে কেইটামান ধনৰ প্ৰয়োজন। এইকেইটাৰ কাৰণেতো সৰু চাকৰি এটাৰ প্ৰয়োজন। কিমাননো ধন লাগে এইকেইটা? চলি যাব আৰু। শুকুৱাইতো চাউল, দাইল, গেছ এইবোৰ দিবই, খাবলৈ আৰু কি চিন্তা? কি কৰিব? সকলো ভাগ্যৰ দোষ। আছে দুপৰীয়া ভাত খাবলৈ আহিবনে নাই? দুপৰীয়া সাজ মালিকে তাতে দিব। বৰ ভাল মানুহ দেই, তেওঁ বৰ ভাল মানুহ। পেঞ্চনটো হৈ গ'লে মই কিন্তু আপোনাক চাকৰি কৰিবলৈ নিদিওঁ দেই। হ'ব, তুমি এইবোৰ চিন্তাই নকৰিবা বুজিছা। সকলো মাৰ ওপৰতে দিয়া। মই এতিয়া আহোঁ দেই, ভালদৰে থাকিবা। মা, দেউতাই এই বয়সত চাকৰি কৰিবলৈ গৈছে। এটা সাধাৰণ চাকৰি কেৱল মোৰ বাবে। মোৰ আৰু পঢ়িবৰ মন নাই মা, এটা চাকৰিকে কৰো দিয়া। নালাগে আই, তই চাকৰি বিচাৰিব নালাগে। ঘপকৈনো চাকৰি এটা ক'ত পাবি? তাতে পঢ়াই এৰি চাকৰি কৰিব খুজিলে দেউতাৰো মনৰ অৱস্থা কি হ'ব কচোন? তাতকৈ তই পৰীক্ষাটো দি দে, তাৰপিছত তোক বিয়াখনকে দি দিব লাগিব। মা, মই পাছ কৰিলে চাকৰি কৰিম, তোমাক আৰু দেউতাক লগত লৈ থাকিম। স্বাৰ্থপৰ দাদা বৌৰ লগত নাথাকো। যে দাদাৰ ইনকামৰ ওপৰত চলি আছে, ওলাই নোযোৱা কিয়? এইখন মোৰ ঘৰ নব, দেউতাৰ ঘৰ। মই দাদাৰ ইনকামৰ ওপৰত চলি থকা নাই। দাদাই মাত্ৰ দেউতাৰ ঋণ পৰিশোধ কৰাত সহায়হে কৰিছে। ইমান দেমাকি ভাল নহয়। দাদাৰে নহলে দেখোন তোমালোকে বাটৰ ভিকাৰী হলাহেঁতেন। নহওক, দেউতাই দাদাৰ লগত যিমান খৰচ কৰিছে সেইখিনি থৈ দিয়া হলে আমাৰ এই অৱস্থা নহয়। মনে মনে থাক জল্দি যা, তোৰ কলেজলৈ দেৰি হ'ব নহয়। জানো নহয়, এইবোৰ সকলো চক্ৰান্ত। আমাক কেনেকৈ ঘৰৰ পৰা ওলাব তাৰে চক্ৰান্ত। ঠিক আছে, ময়ো চাম এইখন ঘৰ কেনেকৈ চলে আমি নহলে।